হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই বৰ্তমান ADRE 3.0ৰ বাবে প্ৰস্তুতি কৰি আছোঁ আৰু সেইকাৰণে মই ভাবিছোঁ মই কেনেদৰে নোটছ বনাইছোঁ সেইবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যিহেতু আমি যদি কিবা এটা বস্তু পঢ়োঁ তেন্তে কাৰোবাক যদি এবাৰ বুজাই দিওঁ তেন্তে আমি আৰু বেছি ভালদৰে মনত ৰাখিব পাৰোঁ। সেইকাৰণে মই ভাবিছোঁ মই মোৰ কিছুমান নোটছ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। আৰু এয়া মই আজি ইণ্ডিয়ান পলিটিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ইণ্ডিয়ান পলিটিৰ মই হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ বিষয়ে বৰ্তমান নোট বনাই আছোঁ আৰু সেইকাৰণে আমি হিষ্টৰিকেল বেকগ্ৰাউণ্ডত ফাৰ্ষ্ট আমি ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়ে জানিব লাগিব, যিটো হৈছে যে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে 1600 চনত কুইন এলিজাবেথৰ নিৰ্দেশ মতে মানে এখন ৰয়েল চাৰ্টাৰ বা লাইচেঞ্চ দিছিলে। সেইমতে তেওঁলোকে ভাৰতত ব্যৱসায় বাণিজ্য কৰিবলৈ অহাৰ সিদ্ধান্ত লৈছিল আৰু 1608 চনত ব্ৰিটিছসকল ভাৰতলৈ আহিছিল ইন দ্য ফৰ্ম অফ ইষ্ট ইণ্ডিয়া কোম্পানী, ইষ্ট ইণ্ডিয়া কোম্পানী ৰূপে। আৰু তেওঁলোকৰ যিগৰাকী ৰিপ্ৰেজেণ্টেটিভ আছিল তেওঁ আছিল উইলিয়াম হকিন্স আৰু তেওঁলোক চুৰাটলৈ আহিছিল আৰু তেওঁলোকৰ মুখ্য উদ্দেশ্য আছিল ব্যৱসায় বাণিজ্য কৰা, বিশেষকৈ মছলাৰ ব্যৱসায়। তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবলৈতো আমাৰ ইয়াত পাৰ্মিশ্যন লাগিব ন, তেওঁলোকে কাৰ পৰা পাৰ্মিশ্যন ল'ব ইয়াত ব্যৱসায় কৰিবলৈ? তেতিয়া আকৌ সেই সময়ত ভাৰতৰ কাৰ শাসন চলি আছিল? 1605 পৰা 1627 চনলৈকে জাহাংগীৰৰ শাসন চলি আছিল, অৰ্থাৎ মোগল সম্ৰাট জাহাংগীৰৰ। তেখেতে কিন্তু ব্ৰিটিছক মানে ইষ্ট ইণ্ডিয়া কোম্পানীক পাৰ্মিশ্যন দিয়া নাছিল যে আমাৰ ইয়াত তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব, কিন্তু তথাপিও তেওঁলোকে 1667 চনত পুনৰ এনেদৰে পাৰ্মিশ্যন বিচাৰি আহিছিল আৰু তেতিয়া সেই সময়ৰ সম্ৰাট ঔৰংজেবে তেওঁলোকক বাণিজ্য কৰিবলৈ পাৰ্মিশ্যন দিছিল, কোম্পানী স্থাপন কৰিবলৈ। আৰু অৱশেষত 1668 চনত ব্ৰিটিছে চুৰাটত প্ৰথম তেওঁলোকৰ যি কোম্পানী আছিল সেয়া স্থাপন কৰিছিল। এনেদৰে লাহে লাহে তেওঁলোকে মানে ভাৰতত ব্যৱসায় বাণিজ্য কৰিবলৈ আৰম্ভ কৰিছিল। আৰু এয়া দেখিছে ভাৰতৰ আমাৰ যিটো বৰ্তমানৰ চাউথাৰ্ণ পাৰ্টটো, সেই পাৰ্টটোত তেওঁলোকে প্ৰথমতে কোম্পানীবিলাক স্থাপন কৰিছিলে। আৰু এটা চাইডে আছিল বিহাৰ, উৰিষ্যা আৰু বেংগল, আৰু সেই সময়ত সেই ঠাইখনক বেংগল প্ৰভিন্স বুলি জনা গৈছিল আৰু তাত নৱাবৰ শাসন চলিছিল। আৰু তেতিয়া নৱাব আছিল চিৰাজউদ্দৌলা। সেই এৰিয়াটো যিটো আছিল সেই এটা চাইডে আছিল বেংগল প্ৰভিন্স আৰু এটা চাইডে আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ যি কোম্পানীসমূহ সেইসমূহ আছিল। তাৰ পাছত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত নিজাববীয়াকৈ ইমানেই ব্যৱসায় কৰিবলৈ ধৰিলে, মানে অত্যাধিক হাৰত ব্যৱসায় কৰাৰ ফলত যি বেংগল প্ৰভিন্স আছিল তেওঁলোকৰ মানে অৰ্থনীতিটো প্ৰভাৱ পৰিবলৈ ধৰিলে, যাৰ ফলত বেংগলৰ নৱাব অসন্তুষ্টি হ'ল আৰু এই অসন্তুষ্টিয়ে পাছত তেওঁলোকৰ মাজত যুদ্ধৰ সূত্ৰপাত কৰিলে। আৰু সেই ফলস্বৰূপে এখন বিখ্যাত যুদ্ধৰ সৃষ্টি হ'ল আৰু সেই যুদ্ধখন হৈছে পলাশী যুদ্ধ, যিখন 1757 চনত সংঘটিত হৈছিল। আৰু এই যুদ্ধখন হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বেংগল প্ৰভিন্সৰ মাজত, অৰ্থাৎ ব্ৰিটিছাৰ্ছ আৰু বেংগলৰ যি নৱাব আছিল তেওঁলোকৰ মাজত। আৰু ব্ৰিটিছৰ যিজন মুখ্য বিষয়া আছিল সেই সময়ত তেওঁ আছিল ৰবাৰ্ট ক্লাইভ আৰু বেংগলৰ নৱাব আছিল চিৰাজউদ্দৌলা। আৰু এই যুদ্ধত ব্ৰিটিছসকল জয়ী হ'ল আৰু নৱাব সম্পূৰ্ণৰূপে পৰাজয় হ'ল। তাৰ পাছত বেংগলৰ নৱাব হ'ল মীৰ জাফৰ আৰু তেখেত সম্পূৰ্ণৰূপে ব্ৰিটিছৰ অধীন হ'ল, মানে বেংগল যি প্ৰভিন্স আছিল সেয়া সম্পূৰ্ণৰূপে ব্ৰিটিছৰ অধীন কৰা হ'ল এই যুদ্ধৰ পাছতে। তাৰ পাছত আৰু এখন বিখ্যাত যুদ্ধ সংঘটিত হৈছিল আৰু সেয়া আছিল বেটেল অফ বক্সাৰ 1764ত হৈছিল। বেংগল প্ৰভিন্সক নিজৰ অধীনলৈ অনাৰ পাছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ যি বিষয়াসকল আছিল তেওঁলোকে মানে নিজাববীয়াকৈ ব্যৱসায় কৰিবলৈ ধৰিলে, প্ৰাইভেটকৈ মানে তেওঁলোকে ট্ৰেড কৰিবলৈ ধৰিলে। তাৰপাছত সেই যেতিয়া ট্ৰেড হ'ল তেতিয়া মানে ইষ্ট ইণ্ডিয়া কোম্পানীৰ লাভ হোৱা নাছিল, তেতিয়া কেৱল লাভ হৈছিল যি অফিচাৰ্ছসকল আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়াসকল তেওঁলোকৰহে লাভ হৈছিল। তাৰ ফলত ইষ্ট ইণ্ডিয়া কোম্পানীৰ বহুত লোকচান হৈছিল আৰু তেওঁলোকে সহায়ৰ হাত বিচাৰি ৰাণী এলিজাবেথৰ ওচৰলৈ গৈছিল। আৰু তাৰ পাছৰ পৰাই ৰাণী এলিজাবেথৰ নিৰ্দেশ মৰ্মে ইষ্ট ইণ্ডিয়া কোম্পানীক তেওঁলোকে ৰেগুলেট কৰাৰ সিদ্ধান্ত লৈছিল। আৰু তাৰ পাছৰ পৰাই ইষ্ট ইণ্ডিয়া কোম্পানী ক্ৰাউন ৰুলৰ দ্বাৰা ৰেগুলেট কৰা হৈছিল।
ব্ৰিটিছসকল ভাৰতলৈ অহাৰ পাছত তেওঁলোকে দুটা মানে ক্ৰমত ভাৰতত শাসন কৰিছিল। এটা হৈছে দ্য কোম্পানী ৰুল আৰু এটা হৈছে দ্য ক্ৰাউন ৰুল। আৰু তাৰ আধাৰত তেওঁলোকে বহুতো আইন কিছুমান প্ৰণয়ন কৰিছিল ভাৰতত। সেই আইনসমূহৰ বিষয়ে মই এতিয়া অলপমান দেখাম। এটা হৈছে কোম্পানী ৰুলৰ আণ্ডাৰত আৰু আনটো হৈছে ক্ৰাউন ৰুলৰ আণ্ডাৰত। কোম্পানী ৰুলৰ আণ্ডাৰত এইসমূহ হৈছে মেইন কিছুমান এক্ট, ৰেগুলেটিং এক্ট অফ 1773, ৰেগুলেটিং এক্ট 1793 অৰ চাৰ্টাৰ এক্ট বুলি কোৱা হয়, ৰেগুলেটিং এক্ট 1830, চাৰ্টাৰ এক্ট 1833, চাৰ্টাৰ এক্ট 1853। আৰু যি ক্ৰাউন ৰুলৰ আণ্ডাৰত কিছুমান এক্ট আছিল, সেইসমূহ আছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়ান এক্ট 1858, ইণ্ডিয়ান কাউন্সিল এক্ট 1861, ইণ্ডিয়ান কাউন্সিল এক্ট অফ 1892, ইণ্ডিয়ান কাউন্সিল এক্ট অফ 1909 আৰু ইণ্ডিয়ান কাউন্সিল এক্ট অফ 1919। এইসমূহে আছিল মেইন যিসমূহ এক্ট আছিল, সেই এক্টসমূহ। এই এক্টসমূহৰ বিষয়ে মই ভালদৰে আলোচনা কৰিছোঁ, মানে ভালদৰে মই নোটছ বনাইছোঁ। সেইসমূহ মই আপোনালোকক পাছৰ এটা ভিডিঅ'ত দিম। আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিল। যদিহে আপোনালোকে চাই ভাল পালে মোৰ ভিডিঅ'টো, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'টোত লাইক কৰিব। মই এনেদৰে মোৰ যিসমূহ নোটছ বা মই যেনেদৰে পঢ়িছোঁ সেইখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। আশা কৰোঁ আপোনালোকে মোক অলপমান মৰম দিব। আজিৰ ভিডিঅ'টোত ইমানেই আছিল। ধন্যবাদ।